স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কমৰেড ব্লগলৈ। তো আজি বশিষ্ঠ মন্দিৰত যাবলৈ ওলাইছোঁ বলবম বুলি। চাওক গাইছ, আমি এতিয়া যাই আছোঁ বলবম। বশিষ্ঠ চাৰিআলি আহি পাইছোঁ আৰু আমি এতিয়া যাই আছোঁ এনেকৈ। আমাৰ এতিয়া ছাতি ল'ব আহি গ'ল। তো অলপ পিছতে আমি গা ধুম নদীত। ইয়াত মানে হৈ গ'লে পূজা আমাৰ এতিয়া পূজা কৰা হৈ গ'ল। তো 3 পাকমান ঘূৰিব লাগিব। ঘূৰাৰ পিছত আমি গা ধুব যাম। তো ভিডিঅ'টো চাই থকা আজি দ্বিতীয়টো দেওবাৰ, শাওণ মাহৰ দেওবাৰ, মানে 12টা বাজি গ'ল। এতিয়া সোমবাৰ হৈ গ'ল আজি। এয়া চাওক, মানুহ বহুত মানুহ হৈছে। তো চাওক কেনেকুৱা নিজৰ ভালকৈ দেখুৱাব নোৱাৰিম কাৰণ ইয়াত পানীয়ে আমি এতিয়া বশিষ্ঠত গা ধুই পূজা কৰি এতিয়া আমি শুক্লেশ্বৰ মন্দিৰত যাই আছোঁ। তো এয়া খোজকাঢ়ি যাই আছোঁ এতিয়া।